স্বাগতম জনাইছো আপোনালোক সকলোকে আকৌ এটা নতুন ভিডিও লৈ আৰু আপোনালোকে থাম্বনেল টাইটেল চাই গমে পাইছে কিহৰ ওপৰত ভিডিওটো হ'বলৈ গৈ আছে আৰু যোৱা ভিডিওটোত মোক ফাৰ্ষ্ট কমেন্ট কৰিছে এইখন স্ক্ৰিনখন আহি আছে চাই লওক আপোনালোকে নাম কেইটা আজি বহুত দিনৰ মূৰত এটা খানা খাবলৈ গৈ আছো তাতো এনে আৰু এতিয়া গৈ আছো আমি পানবাৰী বজাৰত এইফালে আছে আমাৰ আৰু এয়া মোৰ হিমালয়নখন চলাই আছে এয়া আৰু মোক ই যেনেকুৱা কমেন্ট কৰে কি কম আৰু এ লজ্জ নুকুৰে নামটো এতিয়া গৈ আছো আৰু এজন আগুৱাইছে নিকুঞ্জ এতিয়া আহি পালো পানবাৰী বজাৰত আৰু পানবাৰী বজাৰত আহি ডাইৰেক্ট আমি মাংস ল'বলৈ হৈছে চাওক এয়া মাংস লৈ আছো 4 কেজি নালাগে 2.5 কেজি মান হোৱা 2.5 কেজি মান হোৱা ও হাতটো আৰু মুৰ্গী হয় এতিয়া বাজাৰৰ পৰা ঘৰলৈ গৈ আছো আৰু এয়া লৈ লৈছো আমি চাওক এটা ব্ৰইলাৰ লৈ লৈছো আৰু এয়া কৰাছে আমাৰ দুজন যায় আৰু আমাৰ লগত আজি ফাৰ্ষ্ট টাইম সোণাৰ মইনা খানা খাব আগতে কেতিয়াও খানা খোৱা নাছিলো তেওঁৰ লগত কিন্তু ৰাইট সাইড গৈছিলো খানা খোৱা নাছিলো কিন্তু আজি ফাৰ্ষ্ট টাইম খাব আমাৰ লগত তো কি এক্সপেৰিয়েন্স কেনে একটা ধামাকা হ'ব আজি খানা না পুৰা খাম আজি দবাই কিনে খাম নাকি এতিয়া আহি পাই গলো বজাৰৰ পৰা ঘৰলৈ আৰু কি আনিছো আপোনালোকক দেখাই আছো এয়া আজি ৰাতি ধামাকা খানা হ'ব এয়া আছে চাউল আছে এয়া আছে জলকীয়া আছে তাৰ পিছত পিয়াজ আছে আৰু কিবা কিবি আৰু এয়া আছে মছলা পাতি তেল আৰু এয়া আলু আৰু ইয়াত আছে বাহিৰত আছে এইটো খাব লাগিব আজি বেয়া নাপাবি দে তোক খাম আজি বেয়া নাপাবি হা বেয়া নাপাবি দে আৰু আজি ৰাতি ধামাকা একদম খানা হৈ আছে তো এইটো খানাটোৰ নাম দিছো আমি ৰাইডৰ পৰা আহি খানা আৰু এইটো চকখন লৈ গৈ আছো আমাৰ ঘৰলৈ কাৰণ আজি আমাৰ ঘৰত বোলে গোটেইকেইটা থাকিব এখন বম ডাঙৰ বিছনা আছে তথাপিও এইখন লাগিব আজি কাৰণ বহুত বেছি গৰম এতিয়া গৈ আছো ঘৰলৈ আৰু আমাৰ খৰি নাই খৰি বিচিৰিব আহিছে আমি চুৰ কৰি লৈ গৈ আছো খৰি এইফালে খৰি লৈছে চাওক দেখা নাপায় ৰাতি ভালকে কিন্তু আমি খৰি নি আছো চাওক এতিয়া সময় হৈছে 8:30 বাজি গ'ল প্ৰায় তো এতিয়াও খৰি চৰি এতিয়াহে ওলাই আছো আজি 12 বাজিব কিবা কবি হা আৰু ইফালে আছে আমাৰ ভাত বনাই এয়া আছে ডিপু আছে আৰু এয়া আছে আৰু ইফালে আছে আমাৰ ভূপেন দাই মাংস কাটি ব্ৰইলাৰ মাংস আপোনালোকে দিনত দেখাইছিলো সেইটো কাটি আছে চাওক আৰু এয়া আছে চাই আৰু ইফালে আছে আমাৰ বছ আছে চাবা খাবি নেকি হা আৰু ইফালে আছে চাৰিনকা আৰু ইফালে লাহে লাহে আমাৰ এয়া হৈ আছে মাংস চাওক আপোনালোকে আৰু এটা ছবিকদাৰ হেৰি দিছো এতিয়া সময় হৈছে 11:11 মিনিট আৰু এতিয়া আমি খাবলৈ একদম সাজু সকলোৱে এইফালে আছে আমাৰ নিৰঞ্জন এইফালে চাওক কি মাইনা চাইনা কৈছে নাজানো কোন হয় মাইনা এয়া আছে আমাৰ ডিপু সোণাৰ মইনা আৰু আছে নিকুঞ্জ আৰু আছে ডিকু আৰু আছে ভূপেন পুৰা খাবলৈ সাজু আৰু আপোনালোকে আমি খাই আছো এইফালে চাওক তো এতিয়া ভাত খাবলৈ আৰম্ভ কৰি দিলো আৰু চাওক আপোনালোকে এয়া মোক পানীও দিয়ে না ভাত খাই আছো মাইনা আপোনালোকে দেখাব যে মাংস তো এতিয়া ভাত চাত খোৱা আৰম্ভ কৰি দিলো খাই আছো চাওক আপোনালোকে মাংস আপোনালোকে দেখা খাম পিছত লগ পাইছো সকলোকে এতিয়া হৈছে সময় মাছ নিশাৰ
2:55 মিনিট আৰু ইফালে আজি কোনেও ঘৰত যোৱা নাই আমাৰ ইয়াতে থাকিছে চাওক আপোনালোকক দেখাইছো এইফালে চাওক পুৰা শুই আছে আৰু এই আছে আমাৰ দীপু দেখা পোৱা নাযায় ইফালে পুৰা এতিয়া মই আজি শুৱাই নাই তো পিছত ৰাতিপুৱা হ'ব লাগিব আৰু লাইনটো নাই এই মাত্ৰই গ'ল তো এতিয়া ভাত খাবলৈ আৰম্ভ কৰি দিলো আৰু চাওক আপোনালোকে মোক পানীও দিনে ভাল এই বাল চাল নকবি বাল